নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ আপোনালোকক কথা দিয়া মতে মই গৈ উপস্থিত হৈছিলুগৈ নগাঁৱৰ খ্যাতনামা শিক্ষানুষ্ঠান ৰামানুজন জুনিয়ৰ কলেজত ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ত আহকচোন ভিতৰলৈ যাওঁ আৰু ছাৰক লগ কৰোঁ নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছোঁ আমি আহি উপস্থিত হৈছোঁ ছাৰৰ ওচৰত লগতে আমাৰ বাইদেউ আছে সকলোৰে কুৱেশ্যনবোৰ আমি লৈ আহিছোঁ ছাৰৰ ওচৰলৈ আহক আগবাঢ়ো ছাৰ নমস্কাৰ বাইদেউ নমস্কাৰ আপোনালোক দুয়োকে আমাৰ যিটো অনুষ্ঠান তালৈ আপোনালোকক আদৰণি জনাইছোঁ লগতে ইমানখিনি আপোনালোকৰ ব্যস্ততাৰ মাজত সময় যে উলিয়াই দিছে তাৰ বাবে পোনপ্ৰথমে ধন্যবাদ জনাইছোঁ আজি মই যিখিনি প্ৰশ্ন লৈ আহিছোঁ সেইখিনি মোৰ ফেচবুকত এটা পোষ্ট দিছিলোঁ মই যোৱা সপ্তাহত সেই পোষ্টত সকলোৱে যোনে যোনে পঢ়িছিল আৰু তেওঁলোকে দিয়া প্ৰশ্ন লগতে এই কলেজতে পঢ়ি ওলাই যোৱা এক্স ষ্টুডেণ্টসকলৰ প্ৰশ্ন আপোনালোকৰ মাজলৈ লৈ আহিছোঁ প্ৰথমে আমি জানিব বিচাৰিম যে ৰামানুজন কলেজখনৰ জন্মৰ বিষয়ে কেনেকৈ আপোনাৰ মনত বিশেষকৈ কেনেকৈ আহিল যে এখন কলেজ আৰম্ভ কৰিব লাগে বা এনেকৈ ৰামানুজন নামৰ এটা অনুষ্ঠানৰ জন্মৰ আমি কাহিনীটো মানে জানিব বিচাৰিম ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ জন্মৰ কথা ক'বলৈ গ'লে মই প্ৰথম ক'ব লাগিব ৰামানুজন একাডেমি মই যেতিয়া 1996 চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা মই ওলাই অহাৰ পাছত মই আশা কৰি আহিছিলোঁ মই নগাঁও মহাবিদ্যালয়ত মই প্ৰবক্তা হিচাপে নিযুক্তি হ'ম তাত চাগে সেই এটা গভীৰ আশাৰে মই আহি নগাঁৱতে থাকি গ'লোঁ থাকি মই ইয়াতে নগাঁও মহাবিদ্যালয়ত মই অংশকালীন প্ৰবক্তা হিচাপে মাহে 300 টকা দৰমহা পাওঁ অৰ্থাৎ দিনে 10 টকা হাজিৰাত মই সোমোৱাৰ পাছত যেতিয়া ক্ৰমান্বয়ে কি হৈ গ'ল যে তাত ক্লাছ থকাৰ সময়ত শিক্ষক নিযুক্তি দিয়ে অংশকালীন প্ৰবক্তা মোৰ ক্ষেত্ৰতে নহয় সকলোৰে ক্ষেত্ৰত তেনেকুৱা হয় পিছত ফেব্ৰুৱাৰী মাহত মই 1996 চনৰ ছেপ্টেম্বৰত মই জইন কৰিছিলোঁ তাৰপিছত 1996 চনটো শেষ হ'ল কিন্তু 97 চনৰ ফেব্ৰুৱাৰী মাহৰ 28 তাৰিখে মানে মোক তাৰপৰা যিহেতু আৰু পিছত প্ৰয়োজন হ'লে মাতিম বুলি কৈ পঠাই দিয়াৰ পাছত মই অকণ ভাগি পৰিলোঁ মনটো বেয়া লাগিল তাৰপিছত তাৰ কিছুদিনৰ পিছত আকৌ মই নগাঁও কেভিত মই জইন কৰিলোঁ এজ এ PGT কেমিষ্ট্ৰি হিচাপে নগাঁও কেভিত জইন কৰি মই কাম কৰি আছোঁ কাম কৰি থাকোঁতেও মাজে বছৰত এবাৰকৈ তাৰ পৰা টাৰ্মিনেট কৰি দিয়ে আকৌ এদিনৰ এটা বিৰতি দিয়ে আকৌ চাকৰি নকৰাল কৰে তেনেকৈ মই প্ৰায় 5 বছৰমান কাম কৰিলোঁ কাম কৰাৰ পাছততো তাত মোৰ স্থায়ীভাৱে নিযুক্তি নহ'ল পিছত আকৌ সেইখিনি সময়তে নগাঁও মহাবিদ্যালয়ত আকৌ এটা পোষ্ট ওলাল যিটো পোষ্টৰ কাৰণে মই এপ্লাই কৰিলোঁ এপ্লাই কৰাৰ পাছত সেইখিনি সময়ত নেট লাগিব বুলি ক'লে মোৰ নেটো ইতিমধ্যে 2020 চনতে মোৰ হ'ল হোৱাৰ পাছত কিন্তু সেই যিটো নিযুক্তি পাব লগা আছিলে মই বহুত কেণ্ডিডেট বিৰাট কম্পিটিশ্যন চাকৰি যথেষ্ট স্কাৰচিটি সময় পিছত মই তাতে মই পেনেলৰ মই 3 নম্বৰত থাকিলোঁ মই যিহেতু 1 নম্বৰ ডিজাৰ্ভ নকৰিলোঁ গতিকে মোৰ কেৱল চাকৰিটো নোহোৱাৰ পিছত মই খুবেই বেছিকৈ ভাগি পৰিছিলোঁ যদিও মনত অলপ উৎসাহ উদ্দীপনা ল'লোঁ লৈ নাই চলিব লাগিব এইখিনি সময়তে মই ৰামানুজন একাডেমীৰ জন্ম হ'ল নগাঁও কলেজত কাম কৰা ঠিক পিছতে ৰামানুজন একাডেমী জন্ম হ'ল আৰু তাতেই যেতিয়া ছাত্ৰ ছাত্ৰীসকলে তাতে মানে ব্যক্তিগতভাৱে মই টিউশ্যন পঢ়াওঁ টিউশ্যন পঢ়োৱাৰ পাছত ছাত্ৰ ছাত্ৰীসকলে ভাল ৰিজাল্ট কৰে ভাল ৰিজাল্ট কৰাৰ পাছত যিটো মানে মোৰ অফিচিয়েল এটা
মানে ৰিকগনিশ্যন পাব লাগে মই তেতিয়া অফিচিয়েল ৰিকগনিশ্যন নাপাওঁ মোৰ তাতে পঢ়ে যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী তেতিয়া লেটাৰ পায় লেটাৰ পোৱাটো বৰ ডাঙৰ কথা এইখিনি সময়ত যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীয়ে লেটাৰ পায় অথচ ভাল ভাল কলেজত পঢ়া ল'ৰা ছোৱালী নগাঁৱৰে কিন্তু মোৰ কোনো অফিচিয়েল ৰিকগনিশ্যন নাই মোৰতো খুব ভাগি যায় ৰিজাল্ট দিয়াৰ দিনাখন বহুত আনন্দত হওঁ ৰাতি 9টা বজালৈকে মিঠাই লৈ যায় আৰু মই সেইখিনি সময়ত বহুত বেছি টিউশ্যন কৰিছিলোঁ ৰাতিপুৱা 5:30 বজাৰ পৰা একেবাৰে ৰাতি 9 বজালৈকে মই টিউশ্যন কৰিছিলোঁ বহুত বেছি মানে যথেষ্ট কষ্ট কৰিছিলোঁ তাৰপাছত তেতিয়া মোৰ কেভিৰ পৰা মই 2001 চনৰ মানত মই একেবাৰে মই টাৰ্মিনেট হৈ গ'লোঁ হৈ যোৱাৰ পাছত কিছুদিন মনটো বেয়া লাগিল আকৌ মই তেতিয়া মৰিগাঁও নৱোদয় বিদ্যালয়ত যুঁজা এটা কৰিলোঁ তাৰ আগতে মই পুৰণিগাঁও হায়াৰ ছেকেণ্ডেৰী 3 মাহমান আৰু কামপুৰ হায়াৰ ছেকেণ্ডেৰী ঠিক 3 মাহমান কাম কৰিলোঁ কাম কৰাৰ পাছত মই এতিয়া মৰিগাঁও নৱোদয় বিদ্যালয়ত গৈ এটা PGT কেমিষ্ট্ৰি কণ্ট্ৰেকচুৱেলত মই মানে ইণ্টাৰভিউ দিলোঁ তাতে মই চিলেকশ্যন হ'ল আৰু তেতিয়া মই এটা চৰ্ত দিলোঁ যে মই নগাঁৱত থাকিব লাগিব মোৰ বহুত ছাত্ৰ ছাত্ৰী আছে আৰু তালৈ মোক অহা যোৱা কৰি কাম কৰিব দিলে যদিও নৱোদয় বিদ্যালয় ৰেচিডেঞ্চিয়েল আৰু কণ্ট্ৰেকচুৱেল পোষ্ট তেতিয়া মানুহ কম আছিল কাৰণে তেওঁ মানে মোক প্ৰিন্সিপাল ছাৰে মোক ক'লে যে ঠিক আছে হ'ব 10 বজাত আহি পালে হ'ব 2:30 বজাত মই ইয়াৰ পৰা ৰিলিজ কৰিম তেনেকৈ মই 10 বজাত গৈ পাওঁ ৰাতিপুৱা 5:30 বজাৰ পৰা টিউশ্যন আৰম্ভ হয় 5 বজাত মোৰ প্ৰেছাৰ হুইচেল মাৰে আৰু 5:30 বজাৰ পৰা ঠিক তেনেকৈ আকৌ মোৰ 8:30 বজালৈকে ক্লাছ কৰোঁ তাৰপাছত 8টাৰ পৰা 8:30 পৰা 8:45 ভিতৰত মই খকাইখনলৈকে কিবা এটা খাই আৰু বাইকখন ল'লোঁ একদম ভগৱানৰ নাম মনত ভাবি আৰু একদম দিনত একে ৰ'দ নাই বৰষুণ নাই মই গৈ মৰিগাঁও নৱোদয় বিদ্যালয়ত 10 বজাৰ আগে সোমাওঁ ক্লাছ কৰোঁ আকৌ 2 বজালৈকে ক্লাছ 2:15লৈকে থাকে তাৰপিছত মই 2:30 বজাত তাৰ পৰা চিধা আহোঁ আহি পেলাই মই আকৌ যদি ৰাতিপুৱাই থৈ যোৱা ভাত কেইটামান খালোঁ খাই পেলাই আকৌ 3:30 বজাত টিউশ্যন আৰম্ভ কৰোঁ তেনেকৈ মাজে মাজে কেতিয়াবা সময় নহয় ভাত বনাবলৈ মই চেনি খাই পঢ়াইছোঁ তেনেকুৱাও মানে উদাহৰণ আছে তাৰপাছত মই তেনেকৈ থাকিল তাৰপাছত যেতিয়া যেতিয়া চাকৰিটো নহ'ল ক'তো নাই পিছত মনটো ভাগি যাব নিদিলোঁ যে নহয় মই যিহেতু মোৰ ৰামানুজন একাডেমীখনত যথেষ্ট সহযোগিতা পাইছোঁ আৰু ফলাফল তাৰ পৰা পঢ়া ছাত্ৰ ছাত্ৰী খুব ভাল হৈছে আৰু অভিভাৱকসকলৰ এটা ভৰসা মোৰ ওপৰত দেখা পোৱাৰ লগে লগে মই সাহস কৰিলোঁ কেনেকৈ সাহস কৰিলোঁ সেইখিনি সময়ত কলংপাৰ বিদ্যাপীঠে খুব ভাল নাম কৰি আছে কনিষ্ঠ মহাবিদ্যালয় হিচাপে কলংপাৰ মহাবিদ্যালয় কনিষ্ঠ মহাবিদ্যালয় চলি আছিল খুব ভাল ফলাফল কৰে অসমৰ ভিতৰত স্থান লাভ কৰে তাৰপিছত নগাঁৱত তেতিয়া ছায়েন্সৰ কোনো বিজ্ঞান শাখা নাছিলে তেতিয়া মই ভাবিলোঁ যে নহয় এখন বিজ্ঞান শাখা যদি কনিষ্ঠ মহাবিদ্যালয় নিজে আৰম্ভ কৰিব পাৰোঁ তেতিয়া মই যে তাত নিশ্চয় কিবা এটা কৰি যেনে চলি যাম মই ইমান ডাঙৰ সপোন লোৱা নাছিলোঁ যে যেনে চলি যাম পেটে ভাতে খাই পাৰ কৰি দিম আৰু জীৱনটো তেনেকৈ ভাবিছিলোঁ কিন্তু তেতিয়া অৱশ্যে মোৰ হাতত কিছু পইচা মই টিউশ্যন কৰিছিলোঁ যে মই অলপ কম খৰচী দেই মই পইচাখিনি যোগাৰ কৰিছোঁ মই কেৱল মাত্ৰ অনুষ্ঠানটো ভালকৈ বনাম ৰামানুজন একাডেমীৰ পৰা ৰামানুজন কনিষ্ঠ মহাবিদ্যালয় দিয়াৰ কাৰণো এটা আছে ৰামানুজন মই মানে খুব শ্ৰদ্ধা কৰোঁ তেওঁ খুব কম দিনৰ ভিতৰত ৰামানুজনে ইমান সুন্দৰকৈ ইমান মেথছৰ কিমান থিয়ৰী দি গ'ল আৰু তেওঁ দুখীয়া মানুহৰ আছে ময়ো ঠিক তেনেকৈ অলপমান আৰ্থিকভাৱে পিছপৰা শ্ৰেণীৰে আছিলোঁ তাৰপাছতে আকৌ খুব বেছি পঢ়া শুনাও নাছিল জাষ্ট MSc পাছ কৰিছোঁ গতিকে তেওঁ বেছি পঢ়া শুনা নাছিলে মোৰ মানে তেখেতক খুব আদৰ্শ যেন লাগে গতিকে মই তেখেতৰ নামেৰে এখন কনিষ্ঠ মহাবিদ্যালয় আৰম্ভ কৰোঁ তেনেকৈ মই আৰম্ভ কৰিলোঁ প্ৰথম বৰ্ষত মাত্ৰ 40জন ছায়েন্সৰ ছাত্ৰ ছাত্ৰী তাকো 40জনৰে 20জন ছাত্ৰ ছাত্ৰী তেতিয়া হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত ফেইল কৰে দেই আমি আশা কৰি থাকোঁ আৰু বেলেগত ফেইল কৰিব আমাৰ তাত আহি পঢ়িব তেনেকুৱা এটা মনত মানে আশা কৰি থাকোঁ অমুক মহাবিদ্যালয়ত ফেইল কৰিব এবাৰ সেইকেইটা ছাত্ৰ ছাত্ৰী আমি পাম আৰু গতিকে তেনেকৈ আশা কৰি মানে 20জনমান এনেকৈ মেট্ৰিক পাছ কৰাৰ পৰা পালোঁ 20জনমান ফেইল কৰাৰ পৰা পালোঁ আৰু আৰ্টছৰ পৰা 9গৰাকী পালোঁ পোৱাৰ পিছত তেনেকৈ অনুষ্ঠানটো জন্ম হ'ল আৰু সেইখিনি সময়তে মোৰ দেউতা কিন্তু ৰোগাক্ৰান্ত হৈ গ'ল দেউতা ষ্ট্ৰক কৰিলে তাৰপিছত মই আৰু দেউতাৰ লগত যাব নোৱাৰিলোঁ দাদাহঁত গ'ল আৰু তেনেকৈ অনুষ্ঠানটো দেউতাৰ যথেষ্ট আশীৰ্বাদ আছে মা যথেষ্ট আশীৰ্বাদ আছে আৰু ঠিক মই 2003 চনত আকৌ বৰ মৰসা গোটাই লৈ মই বিয়াও কৰাই পেলালোঁ মানে মঙলদৈত ঘৰ মই তেনেকৈ বিয়াও হৈ গ'ল তাৰপিছত দায়িত্বটো আৰু বাঢ়ি গ'ল বাঢ়ি যোৱাৰ পাছত আৰু মই অনুষ্ঠানটো কিন্তু আৰম্ভণিৰ সময়ত মই নিশ্চয়কৈ মোৰ মা দেউতাৰ আশীৰ্বাদৰ পাছতে মই মোৰ মিছেছৰ নাম ল'ব লাগিব মোক কিমান সহযোগিতা কৰিছে সেই লগত সাহস দিছে যে হ'ব আৰম্ভ কৰোঁ আৰু অনুষ্ঠান আৰম্ভ কৰিবলৈ লওঁতে আকৌ এটা ছেটবেক আছে দেই মই ৰামানুজন একাডেমীত যিকেইজন শিক্ষকে কাম কৰি আছিলে মোৰ সতীৰ্থ আছিলে সেই সতীৰ্থ কেইজনে আকৌ
মানে একাডেমিৰ পৰা কলেজ খোলাৰ লগে লগে তেওঁলোকে ওলাই গৈ নতুনকৈ কলেজ এখন কৰা চিন্তা চৰ্চা কৰিলে অথচ মই গমেই নাপালোঁ মই তেওঁলোকক সাহস কৰি লৈ পেলাই মই আৰম্ভ কৰোঁ বুলি ভাবিছিলোঁ কিন্তু যেতিয়া ওলাই গ'ল তেতিয়া সমাজত এটা কথা ওলাই গ'ল নগাঁৱত এটা কথা ৰামানুজন কি নহয় কোনো কাৰণত হ'ব নোৱাৰিব মোৰ মনত বহুত মই ঈশ্বৰৰ খুব বিশ্বাসে আৰু মনত বহুত অদম্য মোৰ সাহস আছে মানে মই কিবা এটা কৰিব পাৰিম তো দেউতাৰ পৰা পাইছোঁ সাঁতোৰ নিজ বা হ'বলৈ সাঁতুৰিব নোৱাৰিলে যা আৰু সাঁতোৰে দেউতাই কয় সেই কথাটোকে মই মানে খুব সাহস হিচাপে লৈ সেইখিনি সময়তে ৰাতুল নাথ ওলাই আহিলে ইউনিভাৰ্চিটিৰ পৰা দিগন্ত বৰা বুলি ওলাই আহিলে সিহঁতক একদম অকণমান মানে সৰু আৰু জাষ্ট ইউনিভাৰ্চিটিৰ পৰা ওলাই আহিছে মানুহে কেতিয়াও সিহঁতক বিশ্বাস বা আস্থাত নলয় তেওঁলোকে মই সিহঁতকে লগত লৈ সাহসেৰে লগততো মোৰ মিছেছ অনবৰতে আছে আৰু তেওঁ অসমীয়াত এম এ কৰি আহিলে তাৰপিছতে আমি আৰম্ভ কৰি দিলোঁ আৰু তেনেকৈ জন্ম এইখিনিতে বাইদেউক এটি প্ৰশ্ন কৰিম আপোনাৰ মুখেৰে শুনিব বিচাৰিম তো ছাৰক আপুনি কেনেকৈ লগ পাইছিলে আৰু ছাৰ তেতিয়াৰ পৰা এতিয়ালৈকে ছাৰৰ লগত আপুনি আছে বা ৰামানুজনৰ লগত আপুনি ওতঃপ্ৰোতভাৱে জন্মলগ্নৰ পৰা জড়িত এই গোটেই জাৰ্ণিটোৰ বিষয়ে জানিব বিচাৰিম আপোনাৰ মুখেৰে আপোনাৰ ভাষাৰে জাৰ্ণিটো বুলি ক'লে আচলতে আমাৰ যুগ্ম জীৱনৰ আৰম্ভণি তেখেতে ক'লেই 2030 চনত তেতিয়াৰ পৰাই আমি দুয়ো লগত গতিকে কেনেকৈ লগ পাইছিলে অকণমান ক'ব নেকি চবেই জানিব বিচাৰে লগ পোৱাটো আচলতে লগ পাবলৈ মোৰ মা নগাঁৱৰ জীয়ৰী গতিকে মোৰ আইতা কাকা ইয়াত নগাঁৱত ঘৰ আৰু মোৰ মাহীৰ প্ৰিয় ছাত্ৰ আছিল গতিকে এখেত আৰু সেই সূত্ৰে আমি তেনেকেই চিনাকি আৰু তেনেকৈ আমাৰ বিবাহ তাৰপিছতেই আমি একেলগেই আৰু এনেকেই সাহস কৰিলে কলেজখনৰ কাৰণে যথেষ্ট নগাঁওবাসী ৰাইজৰ আমি সহায় পালোঁ আশীৰ্বাদ পালোঁ অসমবাসী ৰাইজৰ আশীৰ্বাদ পালোঁ আৰু তেনেকৈ আগবাঢ়ি গৈ আছোঁ আৰু মই তেখেতৰ ক্ষেত্ৰত দেখিছোঁ মহান মনীষীবিলাকৰ লিখনিৰ পৰা পাওঁ মহান মন এটা আৰু বিশাল হৃদয় এখন ধুনীয়া একেলগে থাকে এজন ভাল ব্যক্তি আদৰ্শৱান ব্যক্তি গতিকে সেই কথাটো যেন মোৰ মানুহজনৰ ক্ষেত্ৰত মই দেখি আহিছোঁ গতিকে সেই তেনেকুৱা মহান মন এটা লৈ তেখেত আগবাঢ়ি গৈ আছে আৰু ভগৱানে সহায় কৰি আছে মা দেউতাৰ আশীৰ্বাদ আছে ৰাইজৰ আশীৰ্বাদ আছে সেয়াই আজি ইমানখিনি পাইছোঁ হয় ছাৰ ৰামানুজনৰ জন্মলগ্নৰে পৰা আজি এইটো পৰ্যায় পাওঁতে আপুনি যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ চেলেঞ্জেছ আপুনি একচেপ্ট কৰি আগবাঢ়ি আহিছে কেতিয়াবা আপুনি হতাশ অনুভৱ কৰিছেনে বা কেতিয়াবা আপুনি ভাঙি যোৱা যেন অনুভৱ কৰিছে নেকি বা তেতিয়া কেনেকৈ মোকাবিলা কৰিছিল সেই সময়ৰ লগত বিভিন্ন প্ৰত্যাহ্বান আহিছে নোহোৱাকৈ থকা নাই বহুত ডাঙৰ মানুহৰ পৰা আৰম্ভ কৰি একেবাৰে বাকী সমাজৰ সাধাৰণ মানুহখিনিতো আছেই তেনেকুৱা মানুহ অসুবিধাত পেলাইছে আৰু মানে মই যিমানখিনি জানো আপোনাৰ নীতিসমূহ বিশেষকৈ বিভিন্ন সময়ত আপুনি হয়তো ছাত্ৰ ছাত্ৰীৰ লগত কঠোৰ হ'বলগীয়াও হৈছে গতিকে তেনেকুৱা ক্ষেত্ৰত অভিভাৱকৰ ফালৰ পৰা বা অন্যান্য অনুষ্ঠানৰ ফালৰ পৰা কিবা অসুবিধা পাইছে নেকি তেতিয়া নহয় এনেকুৱা মই অসুবিধা বুলি কওঁতে প্ৰত্যাহ্বান কথা ক'লেও মোৰ প্ৰথম প্ৰত্যাহ্বান আছিলে ৰামানুজন একাডেমীত সতীৰ্থ হিচাপে থকা কেইজনমান শিক্ষক ওলাই গৈছিলে সেইটো প্ৰথম প্ৰত্যাহ্বান আছিলে তাৰপাছত সমাজতো ওলাই গ'ল যে ৰামানুজন নহ'ব বুলি তেতিয়া আমি ছাত্ৰ ছাত্ৰী যিধৰণে পাম বুলি আশা কৰিছোঁ সেইধৰণে আমি নাপালোঁ সেইটো প্ৰথম প্ৰত্যাহ্বান তাৰপাছত যেনেকৈ আমি কামবোৰ কৰি আৰম্ভ কৰি গ'লোঁ যাওঁতে প্ৰথমবাৰ আমাৰ ৰিজাল্ট মানে ইমান বেছিও ভাল হোৱা নাই যদিও ৰেংক পোৱা নাই যদিও খুব ভাল কৰিছে 80%লৈকে পাইছে কোনে কোনে মেডিকেলত চিট পাইছে শ্ৰেণীকোঠাৰ পৰাই চেনি ভৰাই চিট পাইছে ঠিক তেনেকুৱা আকৌ ইঞ্জিনিয়াৰিঙত চিট পাইছে এতিয়া একেবাৰতে যেতিয়া ইঞ্জিনিয়াৰিঙত চিট পালে মেডিকেলত চিট পালে তেতিয়া পিছত আমি 2007 চনত প্ৰথম ৰিজাল্ট তেতিয়া আমি অলপ ষ্টুডেণ্টৰ সংখ্যাটো মানে ভাল সংখ্যা পাইছোঁ তাৰ পাছত আমাৰ 2008 চনত সেইখিনি সময়ত আকৌ মোৰ সন্তানটো জন্ম হৈছে দেই আৰু 2008 চনত পল্লৱী কোঁৱৰে যেতিয়া অসমৰ ভিতৰত তৃতীয় স্থান লাভ কৰিলে কলা শাখাত আৰ্টছৰ পৰা তাত ষ্টুডেণ্ট আছিল 18জন অল আছামত মানে পৰীক্ষাত অৱতীৰ্ণ হৈছিলে 1,35,000 তাৰ ভিতৰত তৃতীয় স্থান 18জন ছাত্ৰ ছাত্ৰী মাত্ৰ আমাৰ এখন নতুন চালুকীয়া মহাবিদ্যালয়ৰ পৰা সেইটোৱে বহুত বেছি সাহস দিলে ইয়াৰ পিছত যিমান ধৰণে প্ৰচাৰ বা প্ৰসাৰ হ'বলৈ যদি সিমান ধৰণে হোৱা নাই সেইবিলাক মনত বেয়া লাগে অন্য তাত ইমান ভালকৈ প্ৰচাৰ হয় আমাৰ তাত ইমান ভালকৈ প্ৰচাৰ নহয় নতুনতো মোৰো বয়স কম আছিল অলপ কোনো সমানুপাতিকভাৱে তেতিয়া মনটো বেয়া লাগে তাৰপিছতে যেতিয়াই ৰেংক পোৱাৰ ঠিক তেনেকৈ 2009ত ধীৰাজ বৰাই ৰেংক পালে ৰেংক যেতিয়া পাবলৈ আৰম্ভ কৰিলে তেতিয়া মানুহৰ আস্থা আৰু বিশ্বাসৰ পাত্ৰ হ'লোঁ যদিও এক শ্ৰেণী আকৌ এক শ্ৰেণীৰ পৰা আকৌ এটা প্ৰত্যাহ্বান সমাজত কয় এনেকুৱা ধৰণৰ কথা কৈ দিয়ে ৰেংকটো কিনি আনে নেকি এনেকুৱা ধৰণৰ কথা ওলায় বিভিন্ন ধৰণৰ এই ৰেংক পালে কি হ'ব মানে ফেলেই কৰি দিলে এনেকুৱা ধৰণৰ কথা মানে সমাজত এনেকুৱাকৈ উলিয়াই পেলাই মানুহৰ মনত এটা ভাৱ সৃষ্টি কৰি দিয়ে বিভ্ৰান্তি
অশান্তি সৃষ্টি হয় সৃষ্টি হোৱাৰ পাছত তেতিয়া বহুত মানে আকৌ ফেইলেই কৰে দেখোন কেইটামান চাগে ল'ৰা ছোৱালীক ব্যক্তিগতভাৱে পঢ়াই পেলাই সেইকেইটাক ভাল ৰিজাল্ট কৰি দিয়ে কিন্তু সেইবিলাক একে বোকাত মিছা কথা সেনেকুৱা ধৰণৰ প্ৰত্যাহ্বানবিলাক সন্মুখীন হ'ব লগা হয় কেতিয়াবা ডাঙৰ ডাঙৰ মানুহেও কেতিয়াবা মানে মানুহৰ পৰাও প্ৰত্যাহ্বান পাইছোঁ দেই মানে মই নাম ক'ব নাযাওঁ আৰু গতিকে তেনেকুৱা ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছোঁ কিন্তু কাম কৰাত কেতিয়াও ভাগি যোৱা নাছিলোঁ কাৰণ কি মোৰ দেউতা খেতিয়ক আছিলে মোৰ দেউতাৰ পৰা মই শিকিছোঁ যি শিকিছোঁ মই দেউতাৰ পৰা যথেষ্ট শিকিছোঁ মই একদম সৰুৰে পৰা মই দেউতাক অনুকৰণ কৰোঁ দেউতাৰ লগত মই ক্লাছ 6ৰ পৰা হাল পাইছোঁ দেউতাই কেনেকৈ খেতি কৰে আৰু সেইখিনি সময়ত দেউতাৰ যিটো সাহস দেখিছিলোঁ বৈজ্ঞানিক পদ্ধতিয়ে নহয় পৌৰাণিক পদ্ধতিয়ে কৰিছিল কিন্তু তাত বৈজ্ঞানিক দৃষ্টিভংগী সোমাই আছিলে আৰু সেই কথাবিলাক মই তেতিয়াৰ পৰা অবজাৰ্ভ কৰিছিলোঁ আৰু কৰাৰ লগে মোৰ মনত এটা দেউতাৰ সাহসটো দেখা পাই মোৰ এটা সাহস পাৰিম কিয় নোৱাৰিম হ'ব হ'ব আৰু ছাত্ৰ ছাত্ৰীসকলক মানে যথেষ্ট উৎসাহ পাওঁ আৰু ছাত্ৰ ছাত্ৰীৰ মাজত থাকি এনেকুৱা এটা সাংঘাতিক আনন্দ লাগে সেইটো কথা মানে তুমিও ইয়াৰে ছাত্ৰী গতিকে তুমি উপলব্ধি কৰিছা আমাৰ লগত সম্পৰ্ক যিটো সেই সম্পৰ্কটোৰ কথা ভাবিলে মানে বেলেগ চব কথা পাহৰি যাব পাৰোঁ তেনেকুৱা প্ৰত্যাহ্বানে কেতিয়াও আমাক লৰচৰ কৰিব নোৱাৰে কাৰণ আমি ছাত্ৰ ছাত্ৰীৰ মাজত মানে মই এইটো কথা মই কৈছোঁ আগতে এতিয়াও কৈছোঁ এবাৰ যে মানে পানীত যেনেকৈ মাছ থাকিলে মাছটো বিৰাট শক্তি ঠিক তেনেকৈ আমি শিক্ষকসকল ছাত্ৰ ছাত্ৰীৰ মাজত যেতিয়া থাকোঁ এটা সাংঘাতিক শক্তি পাওঁ এটা পৰম তৃপ্তি পাওঁ আৰু সেই তৃপ্তিটোৰ কাৰণে প্ৰত্যাহ্বান বহুত আহে কিন্তু বিশ্বাস আছে আত্মবিশ্বাসটো মোৰ বহুত গভীৰ আছিলে আত্মবিশ্বাস মই পাৰিম মোৰ যিহেতু লগত গোটেই টিমটো আছে মোৰ মিছেছ আছে মোৰ মা দেউতাৰ আশীৰ্বাদ আছে ভগৱানৰ মোৰ ওপৰত আশীৰ্বাদ আছে আৰু ছাত্ৰ ছাত্ৰীয়ে ভাল পায় আৰু যিসকল অভিভাৱক আছে অভিভাৱকে খুব যিখিনি পোনপটীয়াকৈ আমাৰ লগত জড়িত অভিভাৱক আছে তেওঁলোকৰ পৰা সাংঘাতিক এটা ছাপোৰ্ট পাইছোঁ কোনটো চেঞ্চত কৈছোঁ যেতিয়া আমাৰ ৰামানুজন একাডেমি আৰম্ভ হৈছিলে মই এইখিনি কথা আগলৈ টানি লৈ গৈছোঁ তেতিয়া এটা ভাড়াঘৰত আৰম্ভ হৈছিলে ৰূপক শৰ্মাক মই ঘৰটো বিচাৰিছিলোঁ আমাৰ বৰ্তমানৰ MLA ৰূপক শৰ্মাই কিন্তু মোৰ ঘৰটো দি সহায় কৰিছিল তো মই চিৰজীৱন ৰূপক শৰ্মাৰ ওচৰত কৃতজ্ঞ হৈ থাকিব লাগিব তুমিও তাতেই পঢ়িছিলা চ' সেই পুৰণা দ্বিতীয় অফিচত তেতিয়া কি হৈছিল যেতিয়া ছাত্ৰ ছাত্ৰীৰ সংখ্যা বাঢ়ি আহিছিল তেতিয়া কিছুমান টিঙৰ চালি দি দিছিলোঁ তোমালোকে কৈছিলা নহয় মনত আছে তলত ইটা দি দিছিলোঁ ফ্ল'ৰ কৰিব পৰা ফ্ল'ৰটো ভালকৈ কৰিব পৰা ইটা দি দিছিলোঁ ওপৰত চালি টিং দি দিছিলোঁ তাৰ তলতে গৰম কম হ'বৰ কাৰণে তৰ্জাৰ চিলিং দিছিলোঁ নহয়নে বাৰু বৰষুণ দিলে খুব বেছি জোৰে বৰষুণ দি দিয়ে টপটপকৈ বৰষুণ দিয়ে নহ'লে পানীবোৰ সোমাই দিয়ে আৰু তোমালোকে তেতিয়া ছাতিটো মেলি ধৰা মোৰ মানে দুচকুৰে পানী সৰাই কিন্তু মই কিন্তু তেতিয়াও কোনো এজন অভিভাৱকে কেতিয়াও মোক আপত্তি কৰা নাই যে কি কাৰণে এনেকুৱা অৱস্থা এটা পঢ়ুৱাই আছে মই কেতিয়াও সেই আপত্তিটো যে কৰা নাই তেতিয়া মই ভাবোঁ যে মোৰ ওপৰত বহুত বিশ্বাস পাৰিম ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়খন কিয় বিশেষ ইয়াৰ বিশেষ কিবা মানে টিচিং ষ্ট্ৰেটেজি আছে নে শিক্ষকসকলৰ নে কি কাৰণত বিশেষ বুলি আপুনি ক'ব বিচাৰিব বিশেষ বুলি মই নকওঁ একেলগৰ আমি চব শিক্ষানুষ্ঠানেই একেলগৰ বিশেষ কিছুমান হয়তো ৰাইজে বাছনি কৰিব কিন্তু মই ভাবোঁ একে কিন্তু কেইটামান ক্ষেত্ৰত অকণমান ব্যতিক্ৰম আছে বিশেষ বুলি নকওঁ ব্যতিক্ৰম কওঁ কোনকেইটা ব্যতিক্ৰম কওঁ যে শিক্ষানুষ্ঠানত আমাৰ শিক্ষানুষ্ঠানত যেতিয়া ছাত্ৰ ছাত্ৰী এডমিশ্যন হয় বয়স 15 বছৰ বেছি হয় 16 বছৰমানৰ পৰা এডমিশ্যন হয় সেইখিনি সময়ত টিনেজাৰ ছাত্ৰ ছাত্ৰীৰ মনত অদম্য আশা ভৰসা আৰু বহুত কিবা কিবি সপোন থাকে অলিক কল্পনা কিছুমান থাকে সেই অলিক কল্পনাৰ সময়ত আটাইতকৈ জীৱনৰ আটাইতকৈ প্ৰয়োজনীয় বস্তুটো আছিল মোবাইল সেইখিনি সময়ত সেই মোবাইলটো সম্পূৰ্ণৰূপে মই বন্ধ কৰিছিলোঁ বন্ধ কৰাৰ কাৰণ আছিল যে মই যেতিয়া দেখিছিলোঁ মই যেতিয়া টিউশ্যন কৰি আছিলোঁ বুলি কৈছিলোঁ তেতিয়া দেখিছিলোঁ মোবাইলত শিক্ষক মানে ছাত্ৰ ছাত্ৰী কি বহুত শিক্ষকে যথেষ্ট সময় পাৰ কৰি দিয়ে গতিকে সেই সময়বোৰ তেতিয়া মই বহুত সময় মোবাইলে নষ্ট কৰে বুলি মই ভাবিছিলোঁ আৰু বাইদেউবা মোৰ আগত টিউশ্যন কৰা ছাত্ৰ আছিলে চুৰাটখন মানে ইঞ্জিনিয়াৰিং কলেজত পঢ়িছিলে ভাল কৰিছিলে অসমৰ ভিতৰত খুব ভাল ল'ৰা আছিলে সি মোক কৈছিলে যে ছাৰ আপুনি যিটো কাম কৰিছে খুব ভাল কাম কৰিছে আমাৰ তাত যেতিয়া মোবাইল ব্যৱহাৰ কৰি দিয়ে নহয় তেতিয়া পিছৰ বছৰ মোবাইল বন্ধ কৰি দিলে 5% ৰিজাল্ট আগবাঢ়ি গ'ল তেতিয়া মোৰ আৰু ভাল লাগিল হয়তো গতিকে এই কথাটো হৈছে প্ৰথম ব্যতিক্ৰম হৈছে মোবাইল বন্ধ য'ত বেলেগ কোনো শিক্ষানুষ্ঠানৰ মোবাইল বন্ধ নহয় 6-7তে মোবাইল লৈ থাকে ল'ৰা ছোৱালীয়ে
2 নম্বৰ কাৰণ হৈছে বাইক বন্ধ সেইখিনি সময়ত বাইকৰ ল'ৰাবিলাকৰ বিশেষকৈ ল'ৰাবিলাকৰতো বাইক এখন চলাম এনেকুৱা এটা মানে সাংঘাতিক আৰু মেট্ৰিক পাছ কৰা মানে চেলেঞ্জ ঘৰত মোক এখন বাইক দিব লাগিব তেতিয়াহে মই ভালকৈ মই অমুক ৰিজাল্ট দেখুৱাই দিম মই অমুক ৰিজাল্ট কৰিলে মোক এখন বাইক দিব লাগিব তেতিয়া আমাকে কৈ দিয়ে যে হ'ব বাইক এখন দি দিম ৰামানুজো বাইক বন্ধ কৰাৰ কাৰণটো আছিলে যে সেইখিনি সময়ত আমি দেখিছিলোঁ যে মই গুৱাহাটী মেডিকেল কলেজৰ যদি তেওঁৰ ৰেকৰ্ডটো উলিওৱা যায় ডাটাটো কালেক্ট কৰিলে কম পোৱা যাব দৈনিক গুৱাহাটী মেডিকেল কলেজতে 16 পৰা 20 বছৰ বয়সৰ ল'ৰাৰ মানে এক্সিডেণ্ট কেছ 25টাকৈ এণ্ট্ৰি হয় তেতিয়া মই ভাবিলোঁ যে নাই এই ল'ৰা ছোৱালীবোৰ কিয় কাৰণ আমাৰ ইয়াতে অসমত বিশেষকৈ ই মানে একদম বহুতবিলাকতো আন্দোলন হৈছে ন একেবাৰে ভাষা আন্দোলন বিদেশী বিতৰণ আন্দোলন কিবা আলফা আন্দোলন বহুত আন্দোলনে আমাৰ যথেষ্ট অসমীয়া ল'ৰা ডেকা ল'ৰা শেষ হৈ গ'ল গতিকে মই অন্ততঃ সেই এক্সিডেণ্টৰ পৰা বচাব যদি কেইটামান ল'ৰাও পাৰোঁ সেইকাৰণে মই বাইক বন্ধ কৰিছিলোঁ 2 নম্বৰত আমাৰ যিটো নেশ্যনেল প্ৰপাৰ্টি আছে অইল যদি দিনেও মই 100 লিটাৰ অইলো যদি বচাই দিব পাৰোঁ তেতিয়াহ'লে মই দেশৰ কাৰণে কিবা এটা জমা কৰা হ'ব আৰু 3 নম্বৰ আটাইতকৈ ইম্পৰ্টেণ্ট ব্যতিক্ৰমটো হৈছে আমাৰ মহাবিদ্যালয়ত টিউশ্যন নাই মই টিউশ্যন কৰিবলৈ নিদিওঁ মই ভাবোঁ যিহেতু এখন ব্যক্তিগত মহাবিদ্যালয়ত অভিভাৱকে ছাত্ৰ ছাত্ৰীক শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে মাহেকীয়া এটা মাচুল দি পেলাই দিব তেতিয়া সেইজন অভিভাৱকে বা যদি টিউশ্যনৰ কাৰণে বিশেষভাৱে আকৌ চিন্তা কৰি থাকিব লাগে তেতিয়া মই নিৰৰ্থক যেন বুলি অনুভৱ কৰোঁ এইখিনি ক্ষেত্ৰত কিন্তু মই বহুত প্ৰত্যাহ্বান পাইছোঁ কিছু শিক্ষকৰ পৰাও পাইছোঁ এনেকুৱা ধৰণৰ প্ৰত্যাহ্বান আৰু মই বহুত দিগদাৰীও পাইছোঁ সেইখিনি ক্ষেত্ৰত অভিভাৱকৰ পৰাও যথেষ্ট মই অসুবিধাৰ সন্মুখীন হৈছোঁ যদিও কিন্তু এই যে কৈছে অনুশাসন বহুত কঠোৰ অনুশাসনৰ ক্ষেত্ৰত কিন্তু মই যোৱা বছৰলৈকে বিশেষ কোনো ধৰণৰ মই অসুবিধাৰ সন্মুখীন হোৱা নাছিল কিন্তু এই বছৰ জানুৱাৰী মাহত এটা চাইল্ড প্ৰটেকশ্যন এক্টৰ পৰা এবাৰ আমাৰ ইয়াত ভিজিট কৰিলে আৰু সেই সম্পৰ্কে কোনোবাই কৈ থোৱা হয়তো আমাৰ ভিতৰৰ হ'ব নে বাহিৰৰ হ'ব নাজানো কোনোবাই হয়তো এইটো কমপ্লেইন দিছে আৰু এইটো সেই কমপ্লেইনৰ ক্ষেত্ৰত আমি পিছত সম্পূৰ্ণৰূপে মানে কোনো ধৰণৰ আচলতে বিশেষভাৱে যিধৰণে শাস্তি দিয়া হয় তেনেকুৱা শাস্তি নাছিলে ভয় খুৱাবৰ কাৰণে কেতিয়াবা অকণমান কৰোৱা হৈছিলে তোমালোকেও গম পোৱা চ' গতিকে তাৰ পজিটিভ দিশত আমি হেৰি কৰিছিলোঁ কিন্তু আমি সম্পূৰ্ণৰূপে জানুৱাৰী মাহৰ পৰা বন্ধ কিন্তু মানে মই নিজে অনুভৱ কৰোঁ সেই যে আপুনি মানে যিখিনি পিটন দিছিলে সেইখিনি আমাৰ কাৰণে পজিটিভহে হ'ল মানে আমাক এটা পজিটিভ দিশতহে আগুৱাই লৈ গ'ল সেইটো মানে মোৰ ব্যক্তিগত মতামত আৰু সেইটো যিকি নহওক এতিয়া নিয়ম আৰু আইন আহি যেতিয়া উপায় নাই বাৰু আমাৰ ৰামানুজনত কাট অফ মাৰ্কটো বহুত হাই হয় মানে 85%ৰ ওপৰত মানে পালে ইয়াত এডমিশ্যন পায় আপোনাৰ এটা ইণ্টাৰভিউ চাইছিলোঁ মই তাত মানে আপুনি কৈছিলে যে ল'ৰা এটা ছোৱালীজনীয়ে বহুত হাইফাই ৰিজাল্ট কৰিলে বুলিয়ে যে বিজ্ঞান শাখাত ভৰ্তি হ'ব তেনেকুৱা কথা নাই এতিয়া প্ৰশ্নটো এনেকুৱা এইটো মানে বহুতে সুধিছেও লগতে ময়ো অলপমান লগাই দিছোঁ যে যদি 85%ৰ ওপৰখিনিহে এডমিশ্যন পায় যদি কোনোবা মানে মেধাৱী ছাত্ৰ ছাত্ৰী বাই চান্স ৰিজাল্ট বেয়া হ'ল বা পাৰ্চেণ্টেজ কম হ'ল তথাপি ইয়াত ছিট নাপালে এইটোতো তেতিয়া মানে কেনেকুৱা কথা হ'ব সেইটো নিশ্চয় কিন্তু কেতিয়াবা আমাৰো কিছুমান নিয়ম থাকে আমি নিয়মৰ খাতিৰত কেতিয়াবা কৰিব লগা হয় মই সেই কথাটো ইণ্টাৰভিউত কৈছিলোঁ হয় এইটো একদম চিৰন্তন সত্য কথা কেতিয়াবা মই দেখিছোঁ 95% পোৱা ল'ৰা ছোৱালী বিজ্ঞান শাখাৰ কাৰণে উপযুক্ত নহয় আৰু 60% পোৱা ল'ৰা এটা হয়তো উপযুক্ত হ'ব পাৰে বিভিন্ন ধৰণে চায়েন্স ল'বৰ কাৰণে চায়েন্স ইঞ্জিনিয়াৰ ডক্টৰ ইঞ্জিনিয়াৰ বহুত নাই তেনেকুৱা ধৰণৰ এটা পৰিৱেশ সৃষ্টি কৰি দিয়াৰ পিছত লয় কিন্তু মই এই কথাটো কি কৈছোঁ যে মই আমাৰ ইয়াত মানে কিয় কাট অফ মাৰ্কৰ কথাটো আহিল যিহেতু ছাত্ৰ ছাত্ৰীৰ সংখ্যাটো বহুত বেছি যিহেতু ছাত্ৰ ছাত্ৰীৰ সংখ্যা ৰামানুজমত পঢ়িবৰ কাৰণে যথেষ্ট হেঁপাহ কৰে কিন্তু আমাৰো শ্ৰেণীকোঠাৰ এটা সীমিত সংখ্যক আছে আসন আছে আৰু আমাৰ ওপৰতো আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল আছে কাউন্সিলে আমাক এটা নিৰ্দিষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীহে আমাক নামভৰ্তি কৰিবলৈ আমাক পাৰ্মিশ্যন দিছে আৰু সেই পাৰ্মিশ্যনৰ ওপৰত বেছ কৰিহে আমি নামভৰ্তি কৰিবলগীয়া হয় গতিকে আমাৰ কোনো বেলেগ ক্ৰাইটেৰিয়া যিহেতু আমি কোনো টেষ্ট নাপাতোঁ গতিকে টেষ্ট পাতিলে হয়তো তেতিয়া তলৰ পৰা পালেহেঁতেন কিন্তু টেষ্ট যিহেতু নাপাতোঁ গতিকে আমি মানে মেৰিট বেচিছ দি আহিব লগা হয় আৰু সেইকাৰণে 85%তেই কাট অফ হৈ যায় কিন্তু মই কৈছোঁ যে কিয় কৈছোঁ মোৰ হাতত প্ৰমাণো আছে এটা ল'ৰা দেই আজিৰ পৰা হ'ল তেতিয়া 85% নাছিল 80% মান আছিলে বোধ হয় কাট অফ মাৰ্ক যে সেইখিনি সময়ত এটা ল'ৰা সি মেট্ৰিকত আছিল 69% কিন্তু সি প্ৰতিজ্ঞ সি একদম সংকল্পবদ্ধ যে তাৰ ককায়েকেও ইয়াত পঢ়িছিল গতিকে সি ইয়াতেই পঢ়িব
ৰাতিপুৱাৰ পৰা ল'ৰাটো বহি থাকিল আৰু আবেলি এপাক সি কান্দিবলৈ আৰম্ভ কৰিলে বাগৰি বাগৰি সি কান্দিলে লাষ্টত এওঁ মানে মোক ক'লে যে তাক এডমিশ্যন দি দিয়ক নিয়মটো ভাঙি দি দিয়ক যি হ'ব হ'ব আৰু পিছত মই তাক এডমিশ্যন দিলোঁ এই 69% পোৱা ল'ৰা মেট্ৰিকত আজি IIT পঢ়ি আছে আদিত্যলীল গতিকে আচৰিত কথা আৰু মানে কি হয় বহুত মানুহে এই ৰিজাল্টৰ সময়ত আমি মানে আপোনালোকৰ কাণত নপৰিব পাৰে কিন্তু আমাৰ কাণত পৰে মানে কৈ থাকে যে 85% পোৱা এজনক এডমিশ্যন দি 90% পোৱা বা ষ্টেণ্ড কৰোৱাটো ডাঙৰ কথা নহয় পাৰিলে 40% 50% পোৱা ল'ৰা ছোৱালীক এডমিশ্যন দি পেলাই ভাল ৰিজাল্ট কৰি দেখুৱাওক এনেকৈও পোৱা বহুতে শুনো কিন্তু মোৰে মনত আছে আমি যেতিয়া পঢ়িছিলোঁ তেতিয়া 35% পাই পেলাই আৰ্টছত এডমিশ্যন লৈ ষ্টাৰ নে আমি যে 85% কি আমি আৰম্ভণিৰ পৰা 85% আছোঁ পাইছোঁ নেকি আমি আৰম্ভণিৰ পৰা মই ক'লোঁ নহয় যে বেলেগ মহাবিদ্যালয়ত ফাৰ্ষ্ট ইয়াৰ ফেইল কৰা ল'ৰা-ছোৱালীকেইটা পাম বুলি আমি আশাৰে বাট চাই দিওঁ মোৰ এটা প্ৰথমৰ পৰা অভ্যাস আছে মই কাৰো ঘৰত গৈ কেতিয়াও ছাত্ৰ ছাত্ৰী মই নামাতোঁ কিয় নামাতোঁ সেইটো এটা মোৰ প্ৰিন্সিপল আছে যে কাৰোবাৰ সিদ্ধান্তত মই প্ৰতিবন্ধক হ'ব নোখোজোঁ কোনোবাই জানে প্ৰত্যেকজন মানুহে মই জ্ঞানী বুলি মই বিবেচনা কৰোঁ আৰু তেওঁলোকে এটা সিদ্ধান্ত লৈ থাকিব আৰু মই যোৱাৰ কাৰণে তেওঁলোকে সিদ্ধান্তটো পৰিৱৰ্তন কৰিব সেইটো মই নিবিচাৰোঁ আন্তৰিকতাৰে যদি ইয়ালৈ আহে যি কৰিব লাগে গোটেইখিনি কৰি দিম সেইকাৰণে মই নামাতোঁ আৰু আমি 85% আজি 4-5 বছৰ হৈছে তাৰ আগতেতো আমি কম পাইছিলোঁ আৰু এনেকুৱা নহয় ন অকল ৰামানুজমতে 85% যে পঢ়া নাই অসমৰ ইমান শিক্ষানুষ্ঠান আছে চবতেতো পঢ়িছে ন কিয় আজি ৰামানুজমৰ কাৰণে ইমান হাবাথুৰি খাব লগা হৈছে ইনফেক্ট কটনতো বহুত হাই পাৰ্চেণ্টেজত হেৰি হয় তেনেকুৱা মানে বিভিন্ন কলেজ আছে এইটো মই আৰু এইটো হয় হয় এইটো এটা প্ৰস্তাৱ বুলি ক'ম নে প্ৰশ্ন বুলিয়ে ক'ম নাজানো এজন মোৰ ফেচবুক ফ্ৰেণ্ডে সুধিছে তেওঁ সুধিছে যে যদি আপোনাক অসমৰ অন্য কোনো ঠাইত ঘৰ মাটি বা বিভিন্ন আন্তঃগাঁথনি অন্যান্য মানে সা সুবিধা যদি দিয়া হয় তেতিয়া ৰামানুজনৰ কিবা ব্ৰাঞ্চ বা অন্য এখন ৰামানুজন খোলাৰ আপুনি মানে যোজা কৰিব নেকি এনেকৈ সুধিছে মানে এটা কথা হয় দেই মানে এই কথাটো কি হৈছে এতিয়া মই তোমাৰ কথাটোৰ লগত মই সংগতি ৰাখি কৈছোঁ ৰামানুজমৰ নামত বহুত কেইখন আকৌ কলেজ খুলি দিছে বাইহাটা চাৰিআলিত এখন কলেজ খুলিলে গুৱাহাটীত এখন কলেজ খুলিছে আৰু ক'ৰবাত বোলে এখন কলেজ খুলিছে ৰামানুজন বিদ্যা কলেজ নামটো দি দিছে আৰু তেওঁলোকে বোলে গৈ পেলাই প্ৰকাশ কৰে বোলে ৰামানুজমৰ ব্ৰাঞ্চ মিছা কথা এইটো মিছা কথা আৰু এই প্ৰশ্নটোৰ মই উত্তৰ দিবলৈ গৈ আছোঁ মানে ঘটনাটো কি হয় যে যিমানেই এটোপা ফুল গছক নাৰ্ছিং কৰিব সিমানে মানে তাৰ ফুলৰ সুবাসটো বাঢ়ি যাব তাৰ মানে সি বেলেগ এটা হৈ উঠিব মই ক'লোঁ যে পদুম পাত এটা বহল হ'ব নিৰ্ভৰ কৰিব তাৰ ঠাৰিডালৰ ওপৰত ঠাৰিডাল শকত হ'ব নিৰ্ভৰ কৰিব তাৰ শিপাডালৰ ওপৰত এতিয়া শিপা য'তে ত'তে গ'লে আকৌ সেই শিপাডাল বৰ গপচ নহ'ব সেইটো এটা মই ভাবোঁ দেই গতিকে মই কাৰণ এইটো বাটা কোম্পানী জোতা নহয় যে য'ৰপৰা কোনোবা এটা কোম্পানীৰ পৰা দি দিলে ডিষ্ট্ৰিবিউটৰক দি দিলে তাৰপিছত বেলেগ বেলেগকৈ হৈ গ'ল যদি মই ব্যক্তিগতভাৱে নাৰ্ছিং কৰিবলৈ নাপাওঁ তেতিয়াহ'লে কিন্তু ফুল ভালকৈ ফুলাব নোৱাৰিম বুলি এটা মই ভাবিছোঁ কিয় কৈছোঁ মানে যেতিয়া দ্বিতীয় অফিচত আমাৰ ৰামানুজন আছিলে তেতিয়া এই ছাত্ৰ ছাত্ৰীৰ সংখ্যা বাঢ়ি যোৱাৰ লগে লগে মই অকণমান আগত এটা প্লট লৈ পেলাই তাতে মই আৰ্টছ ব্ৰাঞ্চটো লৈ গ'লোঁ তেতিয়া তালৈ আৰ্টছ ব্ৰাঞ্চটো লৈ যোৱাৰ পিছত মই দুইফালে সমানে কৰিব নোৱাৰা হৈ গ'লোঁ হয় শিক্ষক শিক্ষয়িত্ৰীসকলে নিজৰ ফালৰ পৰা যথেষ্ট দিছে যথেষ্ট কৰিছে একদম মই শতবাৰ স্বীকাৰ কৰিব লাগিব আমাৰ শিক্ষক শিক্ষয়িত্ৰীক সেৱা কৰি থাকিবলৈ মন যাব ইমান কষ্ট কৰে আমাৰ শিক্ষক শিক্ষয়িত্ৰীয়ে একদম সাংঘাতিকভাৱে বাহিৰৰ পৰা অনুমান কৰিব নোৱাৰিব আমাৰ শিক্ষক শিক্ষয়িত্ৰীয়ে কিমান কষ্ট কৰিব পাৰে কিমান বহি চাবলগীয়া হয় পৰীক্ষা হৈ থাকে গতিকে মই মানে তেতিয়া তালৈ ইফালে যাওঁ ইয়াত ছায়েন্স তাত আৰ্টছ এই তেনেকৈ ঘূৰা ঘূৰি কৰোঁতে এইখিনিতে মাত্ৰ ডিষ্টেঞ্চ খুব বেছি 0.5 কিলোমিটাৰ নহয় আৰ্টছৰ ৰিজাল্টটো পৰি গ'ল মানে গতিকে মই তেতিয়া আকৌ গোটাই আনি এটা বিল্ডিঙত সোমোৱাৰ লগে লগে আকৌ ৰিজাল্টটো উঠিবলৈ আৰম্ভ কৰিলোঁ তত্ত্বাৱধানত থাকিব আনৰ ওপৰত নিৰ্ভৰ কৰি হয়তো চাগে বেলেগ কিবা হ'ব কিন্তু শিক্ষানুষ্ঠান হ'ব বুলি মই নাভাবোঁ সেইকাৰণে মই ক'ৰবাত খোলাৰ কথা মই ভবা নাই যদি মই নিজাববীয়াকৈ 2খন মেইনটেইন কৰিব পাৰোঁ তেতিয়া চিন্তা কৰিব বাইদেউলৈ এটা প্ৰশ্ন যে ছাৰে এই গোটেই মানে সময়ছোৱাত ৰামানুজনৰ এই গোটেই এতিয়া পৰ্যায়ত পোৱালৈকে ছাৰে ইমান ডেডিকেটেড নিজৰ কৰ্মৰ প্ৰতি কেতিয়াবা হয়তো মানে কলেজৰ কামত বা এই শিক্ষাৰ কামত লাগি থাকোঁতে হয়তো মানে তেওঁ পাৰ্চনেলি আপোনালোকক সময় দিবলৈ কেতিয়াবা হয়তো
কমকে সময় দিব পাৰিছে বা সন্তানটো আছে আপোনালোকৰ, আপোনাৰ কিবা বেয়া লাগে নেকি বা আপুনি তেতিয়া মানে কেনেধৰণৰ অনুভৱ কৰে? আপোনাৰ কেতিয়াবা হেৰি নহয় নে মানে অভিযোগ নহয় নে আপোনাৰ? সেইটো আচলতে প্ৰতিগৰাকী নাৰীয়ে ধৰি থাকিব, কিন্তু ত্যাগ কৰিছোঁ, এইটো হয়। কাৰণ ব্যক্তিগত জীৱনটোত কিছু অকণমান হ'লেও অসুবিধা আহি যায়, যিহেতু তেখেতে সমূহীয়া জীৱনটোক বিশেষভাৱে আদৰি লোৱাৰ কাৰণে সেইটো হয়। হ'লেও কিন্তু মই ক'ব নোৱাৰোঁ যে তেখেতে আমাক সময় নিদিয়াকৈ থাকে বুলি, কাৰণ তাৰ মাজতে যথেষ্ট চেষ্টা কৰে, যেনেকেই নহওক আমাক অকণমান হ'লেও সময় দিবলৈ চেষ্টা কৰে। গতিকে কেতিয়াবা অভিমানটো আহে, স্বাভাৱিক কথা। বাৰু এতিয়া আমাৰ ৰামানুজনৰ পৰা পাছ কৰি যোৱা প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ প্ৰশ্নলৈ আহিছোঁ। এইখিনি প্ৰশ্ন মই দায়ী নহয়, আগতে কৈ লৈছোঁ, বহুত বেলেগ বেলেগ ধৰণৰ প্ৰশ্ন আহিছে। এইটো সুধিছে মুন্নি মহন্ত বাই, আপুনি চিনি পাব চাগে, ননৈৰ ভূমিকা। তেওঁ সুধিছে যে ৰামানুজনত এতিয়ালৈকে যিমান ছাত্ৰ ছাত্ৰী পঢ়ি ওলাই গৈছে সকলোৰে নাম আপুনি কেনেকৈ মনত ৰাখে? অকল নামেই নহয়, নাম, এড্ৰেছ সকলো মনত ৰাখে। ডাঙৰ কথা। এইটো সঁচাকৈ মানে আমিও আচৰিত এই কথাটো লৈ। কেনে মনত ৰাখে? আচলতে কি হয়, ছাত্ৰ ছাত্ৰীক মই মানে মোৰ কি বুলি ক'ম আৰু মানে নিজৰ উৰুষেৰে জন্ম দিয়া সন্তান সদৃশ বুলি মই অনুভৱ কৰোঁ। গতিকে আৰু এটা কথা আছে, মই নিজৰ জীৱনতে পাইছোঁ। মই যেতিয়া গুৱাহাটী ইউনিভাৰ্চিটিত প্ৰথমবাৰ অলপমান ইউনিভাৰ্চিটি ইলেকশ্যন এইবিলাকত লাগি থকাৰ কাৰণে পঢ়াত অলপ সময় কম দিব পাৰিলোঁ। কম দিয়াৰ কাৰণে মোৰ প্ৰিভিয়াছত মই যেনেধৰণে ৰিজাল্ট কৰিব লাগিছিল মই তেনেধৰণে ৰিজাল্ট কৰিব নোৱাৰাৰ কাৰণে মই যেতিয়া ৰিজাল্ট ল'বলৈ গৈছোঁ তেতিয়া এজন শিক্ষকে, মোৰ প্ৰিয় শিক্ষক পি.কে. দাস ছাৰে জাষ্ট বাৰাণ্ডাৰ পৰা ওলাই মোক দেখা পাই পেলাই মোৰ ওচৰলৈ আগবাঢ়ি আহি মোক ক'লে, দিলীপ পৰম তৃপ্তি পায় নহয়, সেইটো মই উপলব্ধি কৰিব পাৰোঁ। আৰু যেতিয়া নামেৰে সিহঁতক মাতা যায় তেতিয়া সিহঁতৰ মানে পঢ়াৰ প্ৰতিয়ে হওক বা বিভিন্ন কামৰ প্ৰতি উৎসাহটো বাঢ়ি যায়। আৰু আমাৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষকৰ মাজত এইটোৱেই সম্পৰ্ক গঢ় লৈ উঠিব লাগে যে আন্তৰিকতাপূৰ্ণ সম্পৰ্ক, ভয়ো থাকিব লাগিব, ভালপোৱাও থাকিব লাগিব। সেই ভয় আৰু ভালপোৱা মিশ্ৰণত যিটো প্ৰকৃত সম্পৰ্ক গঢ় লৈ উঠিব, ইয়াৰ সদায় স্থায়ী সম্পৰ্ক। আৰু নিজৰ দেউতাকেতো পুতেকৰ নামটো নাপাহৰে ন, বা নাম কাহি নামাতাকে নাথাকে ন। মই ঠিক তেনেকৈ চেষ্টা কৰোঁ। মই হয়তো আজিকালি অলপমান ফেইলৰ হৈছোঁ দেই, ছাত্ৰ ছাত্ৰীৰ সংখ্যা প্ৰায় 2000মান হৈছেতো, আজিকালি মই ফেইলৰ হৈছোঁ। কিন্তু আগতে মই মানে হয় আৰু ফোন কৰিলেও মই মাতটোত কৈ দিব পাৰোঁ, অমুকে কৈছোঁ, নোকোৱাকৈ মই কৈ দিব পাৰিছোঁ। আজিকালি অলপ ফেইলৰ হৈছোঁ। তাৰপিছত আমাৰ বেটছৰ 2009-11 বেটছৰ চিন্ময় শংকৰ বৰা, চিন্ময় মানে নিজৰ এটা এক্সপিৰিয়েঞ্চ বৰ্ণনা কৰিছিল মোক, মই যেতিয়া এই গোটেই পষ্টটো দিছিলোঁ। কৈছিলে এদিন সি বাইক লৈ আহিছিল কলেজলৈ, তাৰপিছত আপুনি গম পালে, তাৰ লেবৰেটৰীত ভৰাই লৈ তাৰ পকেট চেক কৰি চাবি উলিয়ালে। প্ৰথম হয়তো মিছা মাতিছিল সি মানে সেই ঘটনাটোক ক'লে, কৈ পেলাই কৈছে যে সঁচাকৈ যে সেইখিনি সময়ত উপলব্ধি কৰা নাছিল যে ছাৰে কিয় সেইটো কৰি আছে, হয়তো তাৰ মনত অকণমান খঙো উঠিছিল, বিদ্ৰোহো আছিল। তেনেকুৱা আৰু এটা ঘটনা কৈছে দিব্যজ্যোতি, এই ছেকশ্যনে আছিল আমাৰ বেটছৰ, সিও কৈছে এটা কাহিনী, মানে চুলি আপুনি যে চুলি দীঘলকৈ ৰাখি লৈছিল, চুলি কাটি দিয়ে, সেইটোও কৈছিলে। যদি সেই বস্তুখিনি, সেই নিয়মকেইটা কিয় কৰিছিল সিহঁতে আজি বস্তু বুজি পাইছে, উপলব্ধি কৰিছে, এতিয়া যিহেতু মানে মেচিয়ৰ হৈছে সেই কথাটো আপুনি আগতেও কৈ আহিছে বাৰু, তথাপি মই উনুকিয়াই দিছোঁ। মানে কথাটো কি হয় যে সেই মই কোনো নিজৰ সন্তান সদৃশ বুলি ক'ব, আজি মোৰ ল'ৰাটোৱে যদি সেইটো কৰে মই মানি ল'ম জানো? কেতিয়াও নলওঁ। গতিকে সেই সন্তানটো আচলতে ছাত্ৰ ছাত্ৰীখিনিয়ে হৈছে ভৱিষ্যত আমাৰ সমাজখন ধৰি ৰাখিব লাগিব। আৰু সেই ছাত্ৰ ছাত্ৰীখিনি যদি আমি সুন্দৰ গতিপথেৰে লৈ যাবৰ কাৰণে কিছু কঠোৰো হ'ব লাগিব। গতিকে সেই মই ক'লোঁ যে বাইকখনৰ কাৰণে, আৰু সেইখিনি সময়ত কি হয়, বাইকৰ লাইচেঞ্চ নাপায়। লাইচেঞ্চ নিদিয়াৰ এইটো কাৰণটো হৈছে যে মেণ্টেল মেচিউৰিটি যিমান হ'ব লাগে, কাৰণ আমাৰ 18 বছৰলৈকে ভোটাধিকাৰ নাপায়। আমি সামাজিকভাৱে এজন মানুহক ভোট দি পেলাই তেওঁ প্ৰতিনিধিত্ব কৰিব পাৰিবনে নোৱাৰে, সেইটো আমাৰ সেইখিনি সমানে 16-17 বছৰ বয়সৰ ছাত্ৰ ছাত্ৰীসকলে অনুমান কৰিব মানে নাজানে, সেইটো জ্ঞান নাই বুলি ধৰা হয়। গতিকে হঠাতে যদি বাইকখনৰ আগত কিবা এটা আহি গ'ল, তাক কেনেকৈ কণ্ট্ৰল কৰিব লাগিব সেইটো নাজানিব ডিচিশ্যন কেপাচিটিটো মানে নাথাকাৰ কাৰণে সেই বাইকখন যদি এক্সেলেটৰ কমাব লাগে সি বহাই আহিব, যাৰ বিনিময়ত ঘটনা ঘটিব পাৰে। তেনেকুৱা ঘটনা মই দেখিছোঁ, মানে তেনেকুৱা ভয়তে বহুত ঘটনা ঘটা মই দেখিছোঁ। মানে সেইকাৰণে মানে মই সিহঁতক সেইখিনি সময়ত মই খুব কঠোৰ হৈছিলোঁ, মানে
সিহঁতে চাগে মোক শত্ৰু বুলিয়ে ভাবিছিলে আৰু সেই শত্ৰু বুলি সেইখিনি সময়ত ভাবিছিল আজি মোতকৈ চাগে সিহঁতৰ পৰম মিত্ৰ বন্ধু চাগে খুব কম আছে প্ৰেমটো এটা স্বৰ্গীয় অনুভূতি প্ৰেম বুলি ক'লেতো ল'ৰা ছোৱালী এহালৰ মাজত বা সেই বায়'লজিকেল ভাল পোৱাটোৰ কথা প্ৰেম নহয় প্ৰেম প্ৰথম প্ৰেম হৈছে কাৰ লগত মাৰ প্ৰথম প্ৰেম মাৰ লগত এটা কেঁচুৱাই বেলেগৰ গাখীৰ যদি খুৱায় বেলেগ মহিলাৰ যদি গাখীৰ খুৱায় কেঁচুৱাতে নেখায় তেওঁ গাখীৰ খুৱাব পৰা ক্ষমতা থাকে কিন্তু কেঁচুৱাতে নেখায় কেনেকৈ খাব পাৰে কাৰণ তেওঁৰ মাকৰ লগত এটা গন্ধৰ প্ৰেম আছে সেই প্ৰেমটোতহে মাকক চিনি পায় প্ৰথম প্ৰেম মাকৰ লগত পিছত দেউতাকৰ লগত তাৰপিছত পৰিয়ালটোৰ লগত সমাজৰ লগত গতিকে প্ৰেম আৰু ছাত্ৰ ছাত্ৰীৰ লগতো শিক্ষকৰ প্ৰেম প্ৰেম মানে ভগৱান কৃষ্ণই গোপীসকলৰ লগত প্ৰেম হোৱা নাছিল জানো যিটোত কোনো বেলেগ কথা নাছিল কেৱল মাত্ৰ এটা পৰিষ্কাৰ ভাৱত এটা প্ৰেম হৈছিলে গতিকে প্ৰেম স্বৰ্গীয় অনুভূতি আৰু প্ৰেম অবিহনে কেতিয়াও এখন সমাজ য'ত আমি মানুহখিনি সংঘবদ্ধ হৈ কেতিয়াও থাকিব নোৱাৰিলোহেঁতেন গতিকে গ্ৰহ নক্ষত্ৰবিলাকৰ মাজতো প্ৰেম আছে সিহঁত যদিও নিৰ্জীৱ কাৰণ ইজনে সিজনৰ সিটো গ্ৰহে সিটো গ্ৰহক ওলাই কৰি চলিব নোৱাৰে গতিকে আমি যিহেতু সামাজিক জীৱ গতিকে উই কেনট ৰোটেট আৱাৰ ফিংগাৰ উইদাউট এফেক্টিং আদাৰ্ছ গতিকে আমি প্ৰত্যেকৰ মাজত যদি প্ৰেমৰ বান্ধোনেৰে পাৰস্পৰিকভাৱে আমি যদি সম্পৰ্কিত হওঁ এইবিলাক অন্য কথাবিলাক নাথাকিব গতিকে প্ৰেম লাগিবই তাৰপিছত চিন্ময়ৰে আৰু এটা প্ৰশ্ন আছে যে ৰামানুজনে অসমৰ বিভিন্ন বিপদ আপদৰ সময়ত ৰাইজৰ কাষত থিয় দি আহিছে আপুনি তেনেকুৱা চেৰিটি প্ৰগ্ৰেমবিলাকৰ বিষয়ে অলপ ক'ব নেকি ৰামানুজনে মানে বিভিন্ন সময়ত আমি কৰিছোঁ যেনেকৈ বানপানীৰ সময়ত এইবাৰ অৱশ্যে কৰিব পৰা নাই আগতে আমি বানপানী হওঁতে কৰিছোঁ আমি বানপানীৰ সময়ত আমি এটা বানপানী ক্ষতিগ্ৰস্ত লোকক এটা এবাৰ নিতুমণি শইকীয়া প্ৰতিদিন টাইমৰ যোগেদি তেওঁ আহ্বান জনাইছিলে তেতিয়াও দিছোঁ তাৰ পাছতে আমি আমাৰ ৰামানুজমত সকলো ছাত্ৰ ছাত্ৰীয়ে পইচা দি নপঢ়ে কিছু সংখ্যক ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে পইচা নিদিয়াকৈও পঢ়ে তেনেকুৱা বহুত কেইজন ছাত্ৰ ছাত্ৰী 2016 মই বহুতৰ নাম ক'ব পাৰোঁ কিন্তু মই নকওঁ এতিয়া মই 2016 চনত অংকুৰজ্যোতি বৰাই দেউতাক নাই তেওঁ 6ত থাকোঁতে দেউতাক ঢুকাইছিল অংকুৰজ্যোতি বৰাই সম্পূৰ্ণ ফ্ৰী কৰি পঢ়াইছিল অসমৰ ভিতৰত প্ৰথম হৈ দ্বিতীয়তে 2017 চনত ৰাজাবাবু শইকীয়াই প্ৰথম হৈ দেখুৱাইছিল অসমৰ ভিতৰত সি মই পইচা নোলোৱাকৈ পঢ়োৱা পিছত অয়ন কৌশিক মহন্ত যোৱা বছৰ এইবাৰ 3জন অসমৰ ভিতৰত স্থান পাইছে মই সিহঁতক পইচা নোলাই গতিকে সেইটো এটা ৰামানুজৰ চেৰিটি বুলিয়ে ক'ব লাগিব তাৰপিছত আমি প্ৰতি বছৰে কৰোণাৰ হাৰত আমি ইমান দিনে 20,000কৈ টকা প্ৰতি বছৰে আমি দি আহিছিলোঁ কিন্তু এই বছৰ মই যিহেতু হোমেন বৰগোহাঁই ছাৰ অঞ্জনজ্যোতি চৌধুৰী ছাৰ আমি একেলগে শ্বহীদ ভৱনত এখন মিটিং হৈছিলে মিটিংখনত এই কৰোণাৰ হাৰত যিটো অনুষ্ঠান আছে এই অনুষ্ঠানটোৱে যিহেতু এই বিকলাংগ মানে হয় আচলতে ভুল হৈছে মোৰ পৰা বিকলাংগ বুলি ক'ব নাপায় বিশেষভাৱে সক্ষম ব্যক্তিৰ বাবে তেওঁলোকে কাম কৰি থাকে প্লাছ পশুখীয়া ল'ৰা ছোৱালীৰ কাৰণে কাম কৰি থাকে তেনেকুৱা বহুত কাম কৰি আছে গতিকে তাৰ বাবে আমি প্ৰতি বছৰে 30,000কৈ টকা আমি তেওঁলোকৰ অনুষ্ঠানলৈ আগবঢ়াইছোঁ যে তাৰপৰা আমি যোন বিপদত পৰে সেইটো কৰোঁ তাৰপিছত এটা প্ৰশ্ন আহিছে শ্ৰাৱণীৰ ফালৰ পৰা শ্ৰাৱণী বৰা তাই সুধিছে যে এটা মানুহে কয় যে প্ৰত্যেকজন সফল পুৰুষৰ পিছফালে এগৰাকী নাৰীৰ হাত থাকে আপুনি সেই শ্ৰেয়টো কাক দিব বিচাৰে সেইটো মানে সফল বুলি ক'লে মই যে সফল হৈছোঁ মই এতিয়ালৈকে ক'ব নোৱাৰোঁ যে মই সফল হৈছোঁ মানে সফলতাৰ শেষ বিন্দুত নাই হয় আগতে 7জনে ষ্টেণ্ড কৰিছিল অসমৰ ভিতৰত ফাৰ্ষ্ট হৈ আছিল 2015 চনৰ পৰা অসমৰ ভিতৰত ফাৰ্ষ্ট হৈ আছে এইবাৰ 19জনে স্থান পালে 4জনে মাত্ৰ 1 নম্বৰ কাৰণে নাপালে 2-3টো বহুতেই আছে তথাপিতো যদি কোনোবাই সফল বুলি ক'ব পাৰে তথাপিতো মোৰ এতিয়া সংঘৰ্ষটো বাঢ়ি গৈছে এতিয়া এই সফলতাৰ ক্ষেত্ৰত মই মোৰ মা আৰু মোৰ মিছেছ মোৰ মায়ে যদি মোক জন্ম নিদিলেহেঁতেন আজি মই পৃথিৱী নেদেখিলেহেঁতেন হয়তো নহ'ব পাৰে মোৰ সবাতোকৈ শুৱনি তথাপি আপোন মোৰাই গছলতা ফুলে ভৰা এইখনি ধুনীয়া ধৰণে তেওঁৱে মোক দি দেখিছে নাই তাৰপিছতে মই ক'ব লাগিব মোৰ মিছেছৰ কথা কিয় ক'ব লাগিব মিছেছে প্ৰতিটো ক্ষেত্ৰতে মোক মানে একদম টিপা মাৰি ধৰি থাকে কেতিয়াবা যদি মই পইচাৰ ক্ষেত্ৰত অকণমান যদি হেৰি হৈ গৈছোঁ তেতিয়া মোৰ লোভটো বাঢ়ি গৈছে বা তেনেকুৱা ধৰণৰ কথা হৈছে তেতিয়াও তেওঁ টিপা মাৰি ধৰে কাৰোবাক অলপমান পইচা দিব লাগে তেতিয়াও নাই দিব লাগে এইটো দিব লাগে তেওঁ মোক কিন্তু সেই কথাটো কৰি আহিছে খুব স্পষ্টবাদী আৰু যি এজন পুৰুষৰ কাৰণে
যিখিনি লাগে আৰু তেওঁ ধাৰ্মিক মই মানে সন্মুখত কৈছোঁ বুলি নহয় যথেষ্ট ধৰ্মৰ বিষয়ে অধ্যয়ন কৰে প্লাছ ধাৰ্মিকো হয় আৰু নিজে স্পষ্টবাদী আৰু নিজৰ স্থিতিত অটল গতিকে কোনোবা কোনোবা সময়ত মই হাৰি যাওঁ গতিকে সেইকাৰণে মোৰ পিছফালে তেওঁ যথেষ্ট ছাপোৰ্ট আছে আমাৰ লগত আছিলে বিপ্লৱ IIT পৰা পাছ কৰি এতিয়া ভাল জব কৰি আছে সি সুধিছে যে ৰামানুজনৰ এতিয়ালৈকে যিমানকেইটা বেটছ আহিল তাৰ ভিতৰত আটাইতকৈ আপোনাৰ ফেভাৰিট মানে যিটো আপুনি ভাল পায় চবতকৈ বেছি চায়েন্স বেটছ কোনটো বিৰাট অসুবিধা হ'ব মই এইখিনিতে আৰু কি মোক লগতে এইটোও কৈ পঠিয়াইছে যে মেক চিয়'ৰ আমাৰটোৱে যাতে হয় এইটো কৈ পঠিয়াইছে নহয় এজন দেউতাকৰ কাৰণে সকলো সন্তান সমানেই গতিকে সকলো বেটছে মই সেইখিনি সমান বুলি ক'ম কিন্তু বিপ্লৱৰ লগত বহুত কাহিনী জড়িত হৈ আছে মই এটা কাহিনী কৈ দিওঁ এতিয়া যে বিপ্লৱে কি হ'ল যে সি 2000 মানে তেতিয়া চনটো বোধ হয় 9 আহিছিলে আৰু 2010 চনত সি কি হ'ল সেই নেৰিষ্টত মানে সি চিলেকশ্যন পাই গ'ল নেৰিষ্টত চিলেকশ্যন পাই যোৱাৰ পিছত সি প্ৰায় 2 মাহমান ঘৰত পঢ়া শুনা নকৰা হৈ গ'ল সি মানে পাই গ'লো মই নেৰিষ্টত পাই গ'লো মই ইঞ্জিনিয়াৰ হৈ যাম তাৰ অকণ ঘৰুৱাভাৱে সি আৰ্থিকভাৱে পিছপৰা আছিল কিন্তু সি মানে ঘৰত সদায় আমনি কৰি থাকে যাবগৈ লাগে ইপিনে ক্লাছ চলি আছে তেনেকুৱাত মানে ককায়েকে এটা সিদ্ধান্ত দিলে যে দিলীপ বৰা ছাৰে যিটো সিদ্ধান্ত দিব সেইটোৱে ফাইনেল সিদ্ধান্ত হ'ব তাৰপিছত ককায়েক আৰু দেউতাক মোৰ ওচৰলৈ আহিল তেতিয়া দ্বিতীয় অফিচতে আছোঁ মানে প্ৰস্তাৱটো আগবঢ়ালে যে বিপ্লৱক আমি লৈ যাব বুলিছোঁ যে আপুনি যি ক'ব সেইটোৱে হ'ব কিন্তু বিপ্লৱে আমাক এনেকৈ ঘৰত আমনি কৰি আছে সি নেক্সটত যায়গৈ আৰু ইয়াত নপঢ়ে মেট্ৰিক পাছ কৰিলেই পায় সেইটো তাৰপিছত মই তাক মাতি আনিলোঁ মানে বোলো বিপ্লৱ কি তই যাওঁগৈ বোলে তই যাবি সেইবুলি সুধি পেলাই তাক মই ক'লোঁ যদি মই তোক যাব নিদিওঁ খুব কান্দিছে সি একদম সৰু ল'ৰা ছোৱালী যেনেকৈ কান্দে ফেকুৰি কান্দিছে কান্দি সি মোক কৈছে যে মই দুখীয়া মানুহৰ ল'ৰা যদি মই অহা বছৰ ক'ৰবাত ছিট নাপাওঁ গভৰ্ণমেণ্টত ছিট নাপাওঁ তেতিয়াহ'লে মই ক'ত পঢ়িম কোনে পঢ়াব তেতিয়া তাক মই হাতখনত থাপ মাৰি ধৰি কৈছিল যে বিপ্লৱ যদি তই ছিট নাপাওঁ মোৰ এইটো বিশ্বাস আছিলে সি IITত ছিট নাপাব বুলিও ভাবিছিলোঁ মই মানে সন্দেহ আছিলে IITত ছিট পাব নাপাব মই চিয়'ৰ আছিলোঁ কিন্তু সি NITত যে ছিট পাব সেইটো মই 100% চিয়'ৰ আছিলোঁ সি তেতিয়া মই তাক হাতখন ধৰি কৈছিলোঁ মই পঢ়াম যিমান পইচা দিব লাগে মই খৰচ কৰিম গতিকে তেনেকৈ তাক মই সাহস দিছিলোঁ আৰু সি মোৰ কথাত সি ৰৈ গৈছিল কথাটো ৰাখিলে পিছৰ বছৰ সি IITত ছিট পাইছে সি গোটেইখন ইঞ্জিনিয়াৰিং কলেজত ছিট পাইছে সি নেৰিষ্টত সি ছেকেণ্ড হৈছে প্ৰথমবাৰটো পিছপিনে আছিল পিছৰবাৰ সি ছেকেণ্ড হৈছে আনকি সি বায়'লজি নথকাকৈ মেডিকেল পৰীক্ষা দিও চিলেকশ্যন সি পাই থৈছে সিমানখিনি টেলেণ্ট মই দেখা পাইছোঁ তাৰপিছত পৰি বৰ্তমান প্ৰথমে তাই আপোনালৈ সেৱা জনাইছে দুইলে তাই ডিব্ৰুগড়ত আছে বৰ্তমান তাই পিজি কৰি আছে যদিও কোভিড পেচেণ্ট হয় বহুত ব্যস্ত তাই মানে কালি ফোন কৰি ইমান দুখ কৰিছে এতিয়া পৰিস্থিতি বেয়ালৈ গৈ আছে সিহঁতৰ ডিউটি কৰিছে গতিকে তাই মানে আঁতৰৰ পৰাই আপোনালোকলৈ সেৱা জনাইছে লগতে তাই এটি প্ৰশ্ন কৰিছে যে আমি সৰুৰে পৰা এইটো শিক্ষা পাওঁ আমি এইটো মানে শিকোঁ যে শিক্ষকসকলৰ সকলো কথা আমি মানিব লাগে কিন্তু কেতিয়াবা যদি শিক্ষকসকলে কিবা ভুল কৰে জানি হওক অজানিতে হওক যেনেকৈ আমি সেইটো শুধৰাই দিব বা তেওঁলোকক উনুকিয়াই দিয়া উচিত নে সেইটো তেনেকৈ একো নকৈ মানি যাব লাগে কাৰণ কিয় আমিও ছাত্ৰ ছাত্ৰীৰ পৰা বহুত শিকোঁ মই এইখিনিতে এটা উদাহৰণ মই দাঙি লৈছোঁ যে ধীৰাজ বৰাই যে ষ্টেণ্ড কৰিছিল মই বহুত দিনৰ আগতে গম পাইছিলোঁ সি ষ্টেণ্ড কৰিব কিয় এটা প্ৰশ্ন মই উত্তৰ কৰিব পৰা নাছিলোঁ তেতিয়া সি মোক ক'লে যে ছাৰ এই প্ৰশ্নটো এনেধৰণে কৰিলে উত্তৰটো ওলাই যাব অথচ তাৰ কাৰণে আছিল নতুন মোৰ কাৰণে আছিল পুৰণা মই শিক্ষক মই ইমান দিন পঢ়োৱা কিন্তু তেতিয়া মই দেখিছিলোঁ তাৰ টেলেণ্টটো গতিকে ছাত্ৰ ছাত্ৰীৰ পৰা যথেষ্ট শিকিব আমি পাৰোঁ শিকিব মানে শিকাৰ স্থল আছে আৰু ছাত্ৰ ছাত্ৰীয়ে যথেষ্ট জানে আৰু এতিয়াতো আৰু টেকন'লজি বুলি ক'বই নালাগে ছাত্ৰ ছাত্ৰী সৰু ল'ৰা ছোৱালী বহুত ডেভেলপ হৈ গ'ল তাৰোপৰি যদি ভুল হ'লে মই শিক্ষক নহয় পিতৃ মাতৃৰো ভুল হ'লে সন্তানে ক'বই লাগিব আৰু নোকোৱাটোহে ভুল এইটো মোৰ মানে নিজৰ ফালৰ পৰা এইটো এটা কুৱেশ্যন ৰাখিছোঁ আৰু যে আমি যেতিয়া পঢ়িছিলোঁ আমি কিন্তু আজিৰ পৰা 10 বছৰ আগত ৰামানুজনখন যেনেকুৱা আছিল আৰু আজি ৰামানুজনখন তাৰ পাৰ্থক্যসমূহ কি মানে ধৰি লওক কি নতুন ডেভেলপমেণ্ট হ'ল কি মানে সংযোজন হ'ল সেই বিষয়ে অলপমান ক'ব নেকি কি হ'ল এতিয়া পৰিৱৰ্তনটোতো বছৰে প্ৰতি ছেকেণ্ডে প্ৰতি পৰিৱৰ্তন হৈ আছে
পৰিৱৰ্তনৰ ক্ষেত্ৰতো প্ৰথমতে আমি এটা ভাড়াঘৰত আছিলোঁ, এতিয়া আমি এটা নিজা বিল্ডিং আহিলোঁ। প্ৰথমতে হোষ্টেল নাছিল, এতিয়া বহুকেইটা হোষ্টেল হ'ল। প্ৰথমতে আমি ইমান IIT পৰা আৰম্ভ কৰি মানে মেডিকেল নীট ইঞ্জিনিয়াৰিঙত NITত ইমান বেছি চিট পাব নোৱাৰিছিলোঁ। এতিয়া বহুত যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীয়ে পায়। প্ৰথম অৱস্থাত ইমান বেছি ৰেংক নাপাইছিলে, এতিয়া ৰেংকৰ যোৱাৰ উঠা নিচিনা হৈ গৈছে। গতিকে এইবিলাক পৰিৱৰ্তন হৈছে, সংযোজন হৈছে। সা সুবিধাসমূহ বিশেষকৈ কলেজখনৰ ছাত্ৰ ছাত্ৰীৰ অনুপাতে কলেজখনৰ একমোডেশ্যনটো কিন্তু কম হৈছে, সেইটো মই স্বীকাৰ কৰিব লাগিব। কাৰণ আমাৰ জেগা কম, সেইকাৰণে ফ্ল'ৰবোৰ বাঢ়ি গৈ পেলাই আমি যেনে তেনে মিলাই আছোঁ। সেইফালৰ পৰা কিন্তু কম, ছাত্ৰ ছাত্ৰীৰ অনুপাতে জেগা কম হৈছে। কিন্তু এখন ছিনিয়ৰ কলেজত যিমানখিনি প্ৰেক্টিকেলৰ ফালৰ পৰা যিমানখিনি সা সুবিধা দিব লাগে সম্পূৰ্ণ সা সুবিধা আছে। আৰু আমি ছাত্ৰ ছাত্ৰীসকলক প্ৰেক্টিকেলৰ ক্ষেত্ৰত বিশেষভাৱে আমি অৰিহণা এটা যোগাব খোজোঁ। কিয়? কাৰণ সেই প্ৰেক্টিকেল নলেজটোকে ভৱিষ্যতে মানুহ হ'ব পাৰিব। সেইকাৰণে আমি প্ৰেক্টিকেলৰ ক্ষেত্ৰত যথেষ্ট সা সঁজুলি আমাৰ আছে, বেছি ভালকৈ পাৰিব। আৰু সেইখিনি ক্ষেত্ৰত পৰিৱৰ্তন হৈছে, আৰু বেলেগ পৰিৱৰ্তনবোৰতো দেখি আছে। এইটো শেষ প্ৰশ্ন, দুয়োলৈকে একেলগে সুধিছোঁ যে কলেজখন লৈ বা এই গোটেই শৈক্ষিক দিশত আপোনালোকৰ ভৱিষ্যত কিবা নতুন পৰিকল্পনা আছে নেকি? আচলতে বাইদেউ হ'ব পাৰে। ঠিক আছে, মই কৈছোঁ বাৰু, মানে পৰিকল্পনাটো আছে। পৰিকল্পনা কেনেকৈ কথাটো কৈছোঁ যে আমি এতিয়া দায়বদ্ধ হৈ গৈছোঁ, মানে অনুষ্ঠানটো এতিয়া আমি যথেষ্ট দায়বদ্ধ হৈ গৈছোঁ, সামাজিকভাৱে দায়বদ্ধ অনুষ্ঠান এতিয়া। কাৰণ এই ছাত্ৰ ছাত্ৰীখিনি যিহেতু আমাৰ অসমৰ যিখিনি ক্ৰীম লেভেল ছাত্ৰ ছাত্ৰীখিনি বৰ্তমান ৰামানুজনলৈ ধাৱমান হৈছে। গতিকে এই ছাত্ৰ ছাত্ৰীখিনিয়ে ভৱিষ্যতে অসমৰ সমাজখন, ভাৰতৰ সমাজখন সৃষ্টি হোৱাত সুস্থভাৱে আগবাঢ়ি যোৱাত অৰিহণা লাগিব। গতিকে সিহঁতক যাতে আমি ভালকৈ প্ৰতিষ্ঠা কৰিব পাৰোঁ, তাৰ বাবে আমাক পৰিকল্পনা লাগিব। প্ৰথম কথা হৈছে সকলোবোৰেতো ডাক্তৰ, সকলোবোৰ ইঞ্জিনিয়াৰ হ'লেতো আমাৰ সমাজখন নচলিব। শিক্ষকখিনিও লাগিব, বেলেগ বেলেগ লাগিব, একে কাঠ মিস্ত্ৰী, ৰাজমিস্ত্ৰীৰ পৰা চব লাগিব। মই এটা কথা মানে এতিয়া ভাবি আছোঁ কি, মই যদি পাৰোঁ অলপমান জেগা বহলাব, মই এটা অনুষ্ঠান মানে ভকেশ্যনেল ইনষ্টিটিউট এটা কথা মই ভাবিছোঁ যে য'ত ৰাজমিস্ত্ৰী শিকোৱা হয়। কিয় আজি ৰাজমিস্ত্ৰী, ভাল ৰাজমিস্ত্ৰী এজনৰ দাম দিনে 1000 টকা মিনিমাম তেওঁৰ হাজিৰা হয়। গতিকে টাইলছ মিস্ত্ৰী এজনে 700 টকা 800 টকা লয়। গতিকে তেওঁলোকৰতো কামহে কৰিব লাগে, চুৰহে কৰিব নাপায়। বহুত ডাঙৰ ডাঙৰ অফিচাৰ হৈছে চুৰ কৰে, তাৰ সলনি এনেকৈ কষ্ট কৰি কাম কৰা ভাল। গতিকে মই সেই কথাটো মই ভাবিছোঁ যে এখন যদি ভকেশ্যনেল ইনষ্টিটিউট খুলি পেলাই যিখিনি ছাত্ৰ ছাত্ৰীয়ে আৰ্থিকভাৱে পিছপৰা হওক বা ফলাফলত ইমান সুন্দৰ ফলাফল কৰিব পৰা নাই, সেই ছাত্ৰ ছাত্ৰীসকলক গোটাই লৈ, এই যে যিটো প্ৰশ্ন মোলৈ আহিছিলে, সেই ছাত্ৰ ছাত্ৰীসকলক গোটাই লৈ যদি ভৱিষ্যতে এটা কাৰ্যপন্থা মই সিহঁতক বুকুত ৰোপণ কৰি দিব পাৰোঁ, সেইটো কাৰণে এটা চিন্তা চৰ্চা আছে। আৰু এটা কথা আছে যে বহুত ছাত্ৰ ছাত্ৰী কোটালৈ যায়। প্ৰায় মোৰ আজিৰ পৰা 3 বছৰ আগতে কেলকুলেশ্যন আছিলে, বছৰি 400 কোটি টকা অসমৰ পৰা হায়াৰ ছেকেণ্ডেৰী, মেডিকেল আৰু ইঞ্জিনিয়াৰিং পাবৰ কাৰণে অসমৰ মানুহে কোটাত লৈ জমা দিয়ে। গতিকে সেই পইচাখিনি যদি আমাৰ অসমত ৰাখিব পাৰোঁ, তেতিয়াহ'লে অসমৰ মানুহৰ ডেভেলপ হ'ব। এই পইচাখিনিতো ৰাজস্থান নাযাব, আমাৰ এই পইচাখিনি অসমত থাকিব, যাতে ছাত্ৰ ছাত্ৰীখিনিয়ে ভালকৈ ইয়াতে হায়াৰ ছেকেণ্ডেৰীৰ পৰা পোনে পোনে মেডিকেল আৰু ইঞ্জিনিয়াৰিঙত পাব পৰাকৈ সক্ষম হওঁতে, তাৰ কাৰণে এটা অনুষ্ঠান গঢ়াৰ মন আছে। ব্ৰেইন ড্ৰেইনৰ সমস্যাটো বহুত ভাল হেৰি কৰিছে। আজিলৈ ইমানখিনি প্ৰশ্ন আছিলে, আৰু মই মানে ইয়াত যে বহি আছোঁ আপোনালোকৰ ওচৰত, মোৰ বুকুৱেহে জানিছে মই কেনেকৈ বহি আছোঁ। মোৰ এতিয়াও এইটো ফিল আহি আছে, ছাৰে এতিয়াও কাণখন পকাব নোৱাৰিব, ইঞ্জিনিয়াৰিংটো কচোন দি আছে, সেইটো মানে ফিল আহি আছে। যি কি নহওক, আপোনালোকক পুনৰবাৰ ধন্যবাদ এনেকৈ সময় দিয়াৰ বাবে। আৰু সকলোৰে প্ৰশ্নসমূহ মই লৈ আহিলোঁ, আৰু আগলৈও কেতিয়াবা এনেকৈ আপোনালোকৰ সময় ল'ব পাৰোঁ। এতিয়াই বাটটো মুকলি কৰি থৈছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ উপভোগ কৰিব, লগতে মোৰ চেনেলটো লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।